হোৱাৰ লগে লগে পকেৰগ্ৰাম টাউন বহুত ইম্পৰ্টেণ্ট এটা টাউন হৈ গ'ল নামনি অসমৰ। ইয়াত ৰেল জংচনো আছে, চৰকাৰী অফিচ হিচাপে কেন্দ্ৰীয় চৰকাৰৰো আছে, আমাৰ ষ্টেট গভৰ্ণমেণ্টৰো বহুখিনি অফিচবিলাক আছে, স্কুল আছে, কলেজ আছে, হস্পিটেল আছে। এতিয়া ঘটনাটো হ'ল যে ওপৰত ৰেল লাইন থকাৰ কাৰণে ৰেলৱে ট্ৰেক পাৰ হৈ পেলাই যিখিনি আমাৰ নদী আহিছে, সেই নদীয়ে আমাৰ পকেৰগ্ৰামৰ পৰা ৰাবাপাৰালৈকে যিটো যোৱা আৰু ৰাবাপাৰা হৈ পেলাই কোকৰাঝাৰলৈকে যিটো যোৱা ৰাস্তা, সেই ৰাস্তাটো যথেষ্ট ক্ষতিসাধন কৰিছে, গৰাখহনীয়া হৈছে। আহিব যাবৰ কাৰণে বহুত অসুবিধা হৈ যায়। ৰাস্তা যদি ভাঙি যায় কমপ্লিটলি এইটো অঞ্চল একেবাৰে নিশ্চিন্ন হৈ যাব, আমাৰ আইচলেটেড হৈ যাব। পকেৰগ্ৰামৰ লগত অহা যোৱা কৰাটো একেবাৰে সম্ভৱ নহ'ব। শ্ৰীলংকাৰ নিচিনা দ্বীপৰ মাজত থাকিব লগা হোৱা অৱস্থা আমাৰ পকেৰগ্ৰামৰ পূবত থকা এই ৰাবাপাৰা বৃহত্তৰ অঞ্চলটো। গতিকে এই ৰাস্তাখন আমি যিকোনো প্ৰকাৰে বচাব লাগিব আৰু ইয়াৰ কাৰণে অত্যন্ত গুৰুত্ব সহকাৰে মই অসম চৰকাৰৰ লগত কথা পাতি পেলাই বিভাগীয় মন্ত্ৰী বিষয়াসকলৰ লগত কথা পাতি পেলাই তেখেতসকলক ভালকৈ বুজনি দি মেলি এই চেংচনটো যোৱা 2019 চনতে আনিব পাৰিছিলোঁ। কিন্তু অসমত এইবিলাক লকডাউনৰ প্ৰক্ৰিয়া BTC অঞ্চলত আমাৰ বাৰে বাৰে ইলেকশ্যন, BTC ইলেকশ্যন, MLA ইলেকশ্যন নানান ধৰণৰ অহাৰ কাৰণে চেংচনৰ 2019 যদিও হৈছিলে, টেণ্ডাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত যথেষ্ট পলম হৈ গ'ল আৰু ইয়াৰ কাৰণে আজি কামটো 2021 আমি কৰিবলৈ সুবিধাখিনি পালোঁ। কিন্তু ঘটনাটো হ'ল যে কাম যিহেতু অলৰেডি আৰম্ভ হৈছে, কাম সম্পূৰ্ণ কৰিব পাৰিব, ভালকৈ কৰিব পাৰিব আৰু সেই কামৰ দ্বাৰা দি আমাৰ এই ৰাস্তাখন আমি বচাব পাৰিম আৰু আমাৰ এই ৰাস্তা বচোৱাৰ বাচি যোৱাৰ লগে লগে পকেৰগ্ৰাম ৰাবাপাৰা আমাৰ এই পূব চাইডে ওলাই যোৱা যিটো কোকৰাঝাৰ পালে যোৱা যিটো ৰাস্তা, ৰাইজৰ উপকৃত হ'ব, ৰাইজৰ মংগলৰ কাৰণে, ৰাইজৰ ভালৰ কাৰণে এইখিনি আঁচনিটো চৰকাৰৰ পৰা আনি আজি মই ৰাইজৰ হাতত গতাই দিছোঁ।